নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল থাগ অফ আছামলৈ। তো এইটো মোৰ ৰোষ্টিঙৰ প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোকে চাই ভাল পায়। যদি চাই ভাল পায় তেন্তে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিয়া যায়। তো চলিয়ে ভিডিঅ' শুৰু কৰতে হে। ধোকা খোৱা ল'ৰাকেইটাক কৈছোঁ মানুহ হৈ জীয়াই থাকিবলৈ শিক, মদাহীৰ দৰে নহয়। জানিব বিচাৰো সঁচা প্ৰেম আজিনো ওকে তো ৰুকো জৰা সবৰ কৰ। আৰে চোৱা বন্ধুসকল, এগৰাকী আকৌ ল'ৰাবোৰক ওপৰত দিছে মদাহী নহ'ব। আৰে ভণ্টি নিজেতো পাছপৰ্ট নোহোৱা ৱাইফাই হৈ ফুৰিছা, পিছত ল'ৰাবোৰক উপদেশ দিছা যে মদাহী নহ'ব বাবে। নিজে প্ৰথমে ভাল হৈ লোৱা। तो लोग की बहन की चुप पूरा मूड खराब कर दी। लौड़े ए लौड़े मेरी बात सुन छाटू। আৰে বন্ধুসকল, সেইটো আকৌ ক'ৰ পৰা নে? এই প্লেটো গ্ৰহটো যেতিয়াৰ পৰা নাইকিয়া হ'ল না, ইহঁতৰ এলিয়েনবোৰ আমাৰ অসমত ৰৈ গ'ল। চালা মক্কেল ইয়াৰ আকৌ চাদৰ মেখেলা পিন্ধি নাচিবলৈ মন গ'ল। আৰে ভাই, ইমানে যদি তোৰ ছোৱালী হ'বলৈ মন তেন্তে তই তোৰ লিংগটো ছেট কৰি তৃতীয় লিংগ হয় জানা। চালা মক্কেলটো দেখিলি এনেকুৱা মানুহকে কয় শিষ্টাচাৰী। শুনা ভণ্টি, ভিডিঅ' বনাই চব বনোৱা, কিন্তু কাপোৰৰ নামত এইটো আকৌ কি? এজনী অসমীয়া ছোৱালী হৈ এনেদৰে কাপোৰ পিন্ধি ভিডিঅ' বনোৱাটো লাজৰ কথা বন্ধুসকল। তো আৰু এনেদৰে কাপোৰ পিন্ধি ভিডিঅ' বনোৱাবোৰক আমাৰ ফালে কয় বনৰী। আৰে ভণ্টি, তুমি এই পথাৰ ৰোৱা পুতিবলৈ লগা ভিডিঅ' বনাই কি বুজাব খুজিছা? মানে তোমাৰ এক্সপিৰিয়েঞ্চ আছে ন? এনেদৰে যদি স্কুল কলেজবোৰ বন্ধ থাকে তেন্তে ইহঁতৰ দৰে মক্কেলামীবোৰ অসমত আৰু বাঢ়ি গৈ থাকিব। चौथी फेल मैडम, ये कैसा सनसनी चूतिया पाल। বন্ধু বান্ধৱ, আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে এনজয় কৰিলে। যদি ভাল পালে ভিডিঅ'টো তো লাইক শ্বেয়াৰ আৰু আপোনালোকৰ মৰমৰ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে মই আগলৈ এনেদৰে ভিডিঅ' বনাবলৈ উৎসাহিত পাওঁ। তো এতিয়ালৈ টাটা বাই বাই, চি ইউ নেক্সট ভিডিঅ'।